क'क्राझार जिल्लानि गसाइगाव महकुमा सिङाव थानाय भावरागुरिनि बरुवापारा शिल्पी नोगोराव उदयन क्लाबनि बानजायनायाव 10थि राज मेला खुंनो साखाफारा। फैगौ 22 नबेम्बरनिफ्राय 6 डिसेम्बरसिम 11 साननि हाबाफारिजों खुंनो गोनां राज फोरबोनि दिनै हा फुजा होनाय हाबाफारि जालाङो। जानो गोनां 11 साननि राज फोरबोआव श्रीकृष्णनि मुसुखाजों लोगोसे गुबुन बायदि बायदि रोखोमनि मुसुखा, मेला आरो सानफ्रोमबो हारिमुआरि हाबाफारि दिन्थिफुंनाय जागोन होनना मेला खुंफुं आफादा फोरमायो। কমিটির সভাপতি আজি 10 বছর হয়ে গেল আমার মেলাটো যেনেকৈ ভালদৰে চলি আছে আমি আশা কৰিছোঁ এনেকৈ চলি থাকিব আৰু ৰাইজৰ সহায় সহযোগিতা পাই আমি কৰি আছোঁ। সেইটো মই আশা কৰিছোঁ যাতে সকলো ৰাজ্যৰ মানুহ আহি আমাৰ ইয়াত সহায় সহযোগিতা কৰে, কৰাৰ পিছত যেনেকৈ চলি থাকে, যেনেকুৱা যিমান সংগঠন আছে আহি পেলাই আমাক সাহায্য কৰে থাকে, প্ৰশাসন আহি থাকে, এইটোৱে কৈ পেলাই মই ইয়াতে। সেই ৰাজ পূজাটো বহুত পুৰণা হয়। আগতে আমি চাইছোঁ যে একদম সৰু আছিল, তাৰপিছতে কি কৰোঁতে কৰোঁতে বহুত ডাঙৰ হৈ গ'ল। ডাঙৰ হৈ যোৱাৰ পিছতে এতিয়া আমাৰ এই ৰাজ পূজাৰ উপলক্ষে যিটো অনুষ্ঠান হ'ব এতিয়া, প্লাছ বহুত ধৰণৰ বস্তু আহিব, খেল ধেমালি প্লাছ আৰু বহুত সাজ পোছাক এইবিলাকো আহি থাকিব। সেইকাৰণে ভাওৰাগুৰি চেয়াৰমেন হিচাপে আৰু প্লাছ এই ৰাজ কমিটি হৈ পেলাই দুটা পক্ষই কৈছোঁ যে প্ৰত্যেকটো ৰাজ্যক, এই এলেকাৰ ৰাজ্যবিলাক নাইবা বাহিৰৰ বিলাক মানুহবিলাকো ইয়াতে আহিব লাগে। প্লাছ সৰু জেগা এটা ইমান ডাঙৰ এটা ৰাজ পূজা হয়, সেই ৰাজ পূজাটো অলৰেডি উপভোগ কৰিব লাগে, মানুহে যাতে খুব ভালমতে সেইটো কৰি যায়। আৰু প্লাছ আমাৰ এই যে কমিটি আছে, কমিটিবিলাকো খুব ভালমতে চলাই থাকে, খুব ধুনীয়াভাৱে চলিব। আৰু প্লাছ আমি যিমানখিনি সহায় কৰিব লাগে কৰিব, প্ৰশাসনেও কৰিব, প্লাছ আৰু আমাৰ ওচৰে পাঁজৰে মানুহৰ সহায় কৰিব লাগিব। আৰু প্লাছ যিবিলাক দৰ্শনাৰ্থী আহিব এওঁলোকেও মানে যাতে সহায় কৰে কমচে কম আমাৰ এই পূজা কমিটিক, সেইটোৱে আমাৰ কোৱা। আমি এইবেলি আমাৰ ভাওৰাগুৰিত যে ৰাজ উৎসৱ উদযাপন হ'ব, আমাৰ ভাওৰাগুৰিত 1 নং বৰুৱাপাৰাৰ উদয়ন ক্লাবৰ মাধ্যম দি তেওঁলোকৰ সহযোগিতা এবং ভাওৰাগুৰিৰ সমূহ ৰাইজৰ সহযোগিতাত এই অনুষ্ঠান 11 দিনীয়া কাৰ্যসূচী লৈছে। এই কাৰ্যসূচীত আমাৰ বহু দেৱ দেৱতাৰ মূৰ্তি তাতে প্ৰদৰ্শনী কৰা হ'ব আৰু লাইটিঙৰ ব্যৱস্থা কৰা আছে। আমাৰ ৰাইজৰ এটা অনুৰোধ ৰাখিলোঁ যে আমাৰ ভাওৰাগুৰি অঞ্চলত বা এত অঞ্চলৰ ৰাইজে ইয়াত আহি এই 11 দিনীয়া মেলা কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰি তেওঁলোকৰ এই প্ৰগ্ৰামটোৰ সফলমণ্ডিত কৰাৰ কাৰণে ৰাইজক আহ্বান কৰিলোঁ। নমস্কাৰ। আমাৰ ৰাস মেলাৰ আজি ৰাজ পূৰ্ণিমাৰ মানে যিখন পূৰ্ণিমাৰ পূজা হ'ব আৰু লগতে মেলা হ'ব, সেই পূজাৰ আজি মানে শুভ খুঁটি উদ্বোধন হ'ল। আমাৰ অহা 26 নৱেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ 6 তাৰিখলৈকে আমাৰ মেলাখন চলিব। মেলাত বিভিন্ন অনুষ্ঠান হ'ব, আমাৰ মীনা বজাৰ থাকিব, তাৰপিছত লাইটিং আছে। লাইটিংটো এইটো পশ্চিমবংগৰ হ'ব লাইটিংটো। তাৰপিছত সাংস্কৃতিক অনুষ্ঠান হ'ব, লগতে বিভিন্ন দোকান পোহাৰ আদি থাকিব। হয়, বিভিন্ন দেৱীৰ মূৰ্তি থাকিব, যেনেকুৱা আমাৰ ৰাধাকৃষ্ণৰ মূৰ্তি থাকিব, লগতে অষ্টসখী থাকিব আৰু লগতে বিভিন্ন আমাৰ মানে সংস্কৃতিৰ লগত জড়িত যিবোৰ নেকি প্ৰতিভা মূৰ্তি এইবোৰ থাকিব। এইটো হ'ল আমাৰ ভাওৰাগুৰি 1 নং বৰুৱাপাৰা শিল্পী নগৰ স্থিত উদয়ন ক্লাবৰ উদ্যোগত আমি অনুষ্ঠানখন কৰোঁ। আৰু সমূহ ৰাইজে আমাক মানে আমাৰ এইবাৰ 10ম বৰ্ষ আৰু সমূহ ৰাইজৰ আশীৰ্বাদত আমি ধুনীয়াকৈ 10 বছৰৰ পৰা আমি ধুনীয়াকৈ কৰি আহিছোঁ। এইবাৰো আশা ৰাখিছোঁ চবে সহায় সহযোগিতা কৰিব আমাৰ এই অনুষ্ঠানত, মানে এইটো আমি আশা ৰাখিছোঁ ৰাইজৰ পৰা। আৰু এইটো 11 দিনীয়া প্ৰগ্ৰাম হ'ব, 26 তাৰিখৰ পৰা ডিচেম্বৰ 6 তাৰিখলৈকে থাকিব। বাহিৰা শিল্পী আমি এতিয়ালৈকে কৰা নাই, কিন্তু আমি পাৰিলে এদিন কৰিবলৈ চেষ্টা কৰিম, এদিন দুদিন চেষ্টা কৰিম কৰিবলৈ। আৰু মানে লোকেল প্ৰগ্ৰাম থাকিব ডেইলি, মানে আমাৰ ওচৰ চুবুৰীয়া যিবোৰ মানে সৰু সুৰা বাচ্চা কাচ্চা আছে বা যিবোৰ মানে শিল্পৰ লগত জড়িত, আৰ্টছৰ লগত জড়িত যিবোৰ মানে ইচ্ছা কৰি সিহঁতে আহি সিহঁতৰ কাৰণে মুক্ত মঞ্চ থাকিব, বিভিন্ন গান বা ডান্সৰ প্ৰগ্ৰাম বা শিক্ষামূলক কিছু অনুষ্ঠান, কুইজ বা এই ধৰণৰ অনুষ্ঠান আমি কৰিবলৈ মানে কৰিম আৰু চেষ্টা কৰিম।
দাদা